নমস্কাৰ মই লক্ষণ চন্দ্ৰ দাসে আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান প্ৰতিভাৰ সন্ধানলৈ। আজি আমাৰ মাজত আছে জনপ্ৰিয় কণ্ঠশিল্পী লগতে অভিনেতা তেওঁ এজন মিউজিক ডাইৰেক্টৰ আৰু লগতে LIC এজেন্ট তেওঁৰ নাম হৈছে যতীন ৰজত। আজি আমি তেখেতৰ সৈতে আমি কথা পাতিম আৰু তেখেত আমাৰ মাজতে উপস্থিত আপোনাক স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান প্ৰতিভাৰ সন্ধানলৈ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ এই যেটো যাত্ৰা সংগীতৰ যাত্ৰা আৰু আপুনি শুনিবলৈ পাইছো আপুনি যেন ভাল লিখক লগতে আপুনি আৰু বিভিন্ন ক্ষেত্ৰতো জড়িত হৈ আছে গতিকে কোন প্ৰথমে আপুনি কেতিয়া এই লাইনটোত এই জগতখনত জড়িত হ'ল মানে কোন প্ৰথম বুলি ক'বলৈকে মোৰ একদম সৰু কালৰ কথা এটা মনত পৰিছে আপুনি কোৱাৰ লগে লগে হয় সৰু মানে যেতিয়া মই সৰু আছো ক্লাছ দ্বিতীয় নে তৃতীয়ত মই পঢ়ো তেতিয়া হয় মোৰ দাদা এজন আছে মোৰ ফটাচিলামবাই থাকে দাদাই একজন মোক তবলা আনি দিলে তাৰমানে সি মানে গাড়ী জয়ন্ত হাজৰিকাৰ গান খুব ভাল পাইছিলে সি জয়ন্ত হাজৰিকাৰ গান গালে গান গোৱাৰ পিছত মোৰ মানে তাৰ গানৰ প্ৰতি মই আকৃষ্ট হ'ল তেতিয়াৰ পৰা আৰম্ভ হৈছিল প্ৰথমতে মই যেতিয়া কিন্তু জয়ন্ত হাজৰিকাৰ গানেই মই গাবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু মই তেতিয়া মই মানে ক্লাছিকেলৰ মানে ভিতৰত সোমোৱা নাই প্ৰথম দাদাই গাইছিলে এই লুহিত কাবেৰী সিন্ধু গংগা এনেকুৱা গান এটা সেইটো মোৰ মানে অন্তৰত বৰ ভালকে বাজিল তাৰপিছত তেতিয়া মই গান গোৱা আৰম্ভ কৰিলোঁ গান গুণগুণাই থাকো তাৰপিছত আৰু আমাৰ যিবিলাক এই লোকগীত এইবিলাক লোকগীত সেইবিলাক মই শুনি পেলাই মানে গানবিলাক ভাল লাগিলে তাৰপিছত মই স্কুলত গোৱা কৰিলোঁ প্ৰথম মই ফাৰ্ষ্ট কথাখিনি কৈছো দেই স্কুলত গোৱা কৰিলোঁ স্কুলত মানে আমাৰ আফতাব হুছেইন বুলি এজন ছাৰ আছিলে আৰু হেমু চৌধুৰী তেখেতসকলে আমাক শনিবাৰে কি কৰিছিলে কম্পিটিশ্যন এটা হেৰি দিছিলে আমাক 6-7জন মান আমি মানে ছিংগাৰ আৰু তেতিয়া আমি মানে গাওঁ আৰু বাথৰুম তেতিয়া মানে তেওঁ ক'লে হেৰি আজি শনিবাৰে হেৰি কৰিব লাগিব গান মানে কম্পিটিশ্যন হ'ব কোনে যি ভাল গান গোৱা মানে গাই আহিবি হেৰি কৰি আহিবি তাৰপিছত তেনেকে আমি মানে তেতিয়া লোকগীতৰ বেছি প্ৰাধান্য আছিলে লোকগীত বিলাক গাইছিলো আমি মানে সৰু অলপ যিখিনি জানিছিলো তাৰপিছত ছাৰে মানে এটা 50 পইচা এটা লৈ থাকে 50 পইচাটো মানে যিয়ে ফাৰ্ষ্ট হ'ব তে 50 পইচাটো দিব তেতিয়া দিনতো 50 পইচাটোৰ ভ্যালু বেছি আছিল এতিয়াতো আৰু এটো কোনো মূল্যই নাই 50 পইচাটো 5000 টকা আছিল গতিকে মানে তেতিয়া 50 পইচাটো যেতিয়া যাৰ ফাৰ্ষ্ট মানে প্ৰায়ভাগ মই আৰু ভৱেশ বুলি মোৰ এজন বন্ধু আছিলে আমি দুটাই মানে পাইছিলো বেছিকে এই দুইজনৰ মাজত আমি মানে 5খন কুকিজ পাওঁ তেতিয়া কুকিজ বিস্কুট খাওঁ কুকিজ বিস্কুট 5খন ভাগ কৰিব লাগিলে আঢ়ৈখন লাগিব গতিকে আমি আকৌ এইখিনি জেগাত না আকৌ কাৰোবাক বেলেগক দিব লাগিব আকৌ আমি পথাৰ এখনত যাওঁ যাই পেলাই দুইটাই আমি 5খন কুকিজ লৈ ভাগ কৰো আঢ়ৈখন তেনেকে তাৰমানে আৰম্ভ হৈছে মোৰ মানে সংগীত জগতৰ মানে জীৱনটো মই অন্তৰত সোমাই ল'ব পাৰিছো তেতিয়াৰ পৰাই তাৰপিছত লাহে লাহে মই পুথিমাৰী এটা মোৰ মিউজিক স্কুল এখন আছিলে তাতে ছাৰৰ নাম পাহৰিলো মই বহুত দিন হেৰি কৰা নাই তেওঁৰ তত্ত্বাৱধানত মই বেছিকখিনি শিকিলো ক্লাছিকেল বেছিকখিনি তাৰপিছত মই ছাৰ হেৰিত আহিলো তাৰপিছত পুথিমাৰী হায়াৰ ছেকেণ্ডেৰী তাতে মানে ছাৰৰ গৌতম ডেকা আছিলে নেকি গৌতম ডেকা ছাৰ তেখেতৰ পৰাই মই হেৰি আৰু বাকীখিনি শিকিলো অলপ কিন্তু মই মানে কমপ্লিটলি কৰিব নোৱাৰিলো কিয় অলপ আগতে অকণ বাৰ্ডেনো আছিলে ঘৰুৱা অকণ কিবা কিবি সেইকাৰণে কমপ্লিট নহ'ল বাৰু নহ'লেও মই যিখিনি শিকিছো আৰু লাষ্ট মই এটা এই লাষ্টলৈকে আহিছো আৰু লাষ্ট মই এটা হেৰি কৰিলো ক্লাছিকেলৰ ৱেষ্ট বেংগলৰ উজ্জ্বল দত্ত ছাৰ আহিছিলে 3 মাহমান ক্লাছ কৰিছিলে তাতে এই মালিগাঁৱত 3 মাহ মই তাতে 3 মাহ মানে কোৰ্চ এটা কৰিছিলো এইখিনি মানে মোৰ সংগীত জগতৰ পৰা তাৰ পৰা আহা বস্তুখিনি আপোনাৰ গুৰুজনৰ নাম আপুনি গুৰু মোৰ হেৰি উজ্জ্বল দত্ত ছাৰকে লাষ্ট মই মানে একদম মোক মানে যিখিনি পাৰে মানে লাষ্টত কৰিলো সেইখিনি তেখেতৰ গুৰু হিচাপে মানিছো এতিয়ালৈকে আপুনি কিমান গান লিখিলে আৰু কিমানটি গীত আপুনি কণ্ঠ দিলে গানটো ঢেৰ লিখিলো কিন্তু গানৰ মানে জনপ্ৰিয়তাটো অহা নাই তথাপিও মোৰ বন্ধু মানে দাদা সদৃশ
অজিত ৰাজবংশী এজন তেওঁৰ গান মই প্ৰথমতে এটা মোৰ দেশৰ পূজা বুলি এটা গান মই কৰিছোঁ ৰিচেণ্ট। এটা অলপ দেশ প্ৰেমমূলক গান এটা। সেইটো অকণ গুণগুণাই দিব নেকি? ডাবিং হৈ গৈছে কমপ্লিটলি। মিউজিক উমেশ দাই কৰিছে, উমেশ নাথ। উমেশ দাই গানটোত ধুনীয়াকৈ মিউজিক কৰিছে, ভাল লাগিছে মোৰ। প্ৰথমতে অকণমান বেলেগ কৰিছিলে, আৰু আমি অকণমান চেঞ্জ কৰি পেলাই অকণমান ধুনীয়াকৈ পিছত আকৌ কৰিলোঁ। গানটো দুবাৰ গোৱা হ'ল। এবাৰ মই ছোৱালী এজন গান গাইছিলোঁ, তাই ডিব্ৰুগড়ৰ ছোৱালী আছিলে, পাহৰিলোঁ নামটো মই। তাই গাইছিলে, তাৰপিছত আমি আকৌ চেঞ্জ কৰি পেলাই গানটো মই অকণমান বেলেগকৈ বনালোঁ। এই লাষ্ট গানটো মই যিটো কৰিছোঁ এইটো দেশপ্ৰেমমূলক গীত। মোৰ দেশৰ প্ৰজাজি জাগিবৰ হ'ল, চৌদিশে খতৰুৰ বৰঘৰ হ'ল। জাতিও যাব দেশো যাব, জাতিও যাব দেশো যাব। সুৰীয়া ভাষাটিও নোহোৱা হ'ব, সুৰীয়া ভাষাটিও নোহোৱা হ'ব। চাইছনে ভাবি তই দকৈ এবাৰ, শহীদৰ সপোনবোৰ হ'ল চুৰমাৰ। চাইছনে ভাবি তই দকৈ এবাৰ, শহীদৰ সপোনবোৰ হ'ল চুৰমাৰ। মোৰ দেশৰ প্ৰজাজি জাগিবৰ হ'ল, চৌদিশে খতৰুৰ বৰঘৰ হ'ল। এনেকুৱা পিছত আৰু গানটো মোৰ খুব ভাল লাগিলে। অজিত দা মোক যেতিয়া প্ৰথম গানটো দিলে খুব ভাল লাগিছিলে। মানে গানটো মই টিউন কৰিছোঁ গানটো, কিন্তু গানটো মই যেতিয়া শব্দখিনি পালোঁ মই অট'মেটিক টিউনটো আহিয়ে গৈছে, যিখিনি পাইছোঁ সেইখিনি। আৰু সেইকাৰণে মানে ভাল লাগে, বহুত ভাল কৰিলে। ধন্যবাদ। আপোনাৰ কণ্ঠৰ এই গীতটি শুনি সঁচাকৈয়ে মানে হৃদয় চুই গৈছে। আৰু এনেকুৱা সমধুৰ কণ্ঠৰ গীত শুনিবলৈ পালে নিশ্চয় অসমবাসী ৰাইজ উপকৃত হ'ব। আপোনাৰ কণ্ঠত যেন সৰস্বতী বাস কৰিছে তেনেকুৱা এটা দেখিবলৈ পোৱা গৈছে। আপোনাক এই যিটো যাত্ৰা, আপোনাক কোনে বেছি অনুপ্ৰেৰণা যোগাইছে? যাত্ৰাটো প্ৰথম মোৰ দাদাৰ কথা ক'লোৱে। প্ৰথম দাদাই প্ৰথম অনুপ্ৰেৰণা যোগালে। উৎসাহ দিব লাগিব না, এজন মানুহ এজন হেৰি কৰা লাগিলে উৎসাহ এটা পায়। গতিকে তেখেতে মোক কৰিছে। এতিয়া মোৰ পিছৰ মানে ইনিংছটোত মোৰ মিছেছে খুব হেৰি কৰিছে। তেওঁ গান নাগায় যদিও মানে মোক বহুতখিনি তেওঁ সহযোগ কৰিছে। মই যদি গানৰ মানে হেৰিত বহো মানে তেওঁ আৰু মোক একো কথা নকয়। মানে তেওঁৰ কিবা থাকিলেও আৰু হ'ব পিছত এনেকে ধৰণৰ। সেইটো কাৰণে মানে মই তেওঁৰ পৰা বেছি উৎসাহ পালো এতিয়া বৰ্তমান। আগতে মই পাইছো, ৰাইজৰ পৰাতো পাইছো, যথেষ্ট সহায় পাইছো। ৰাইজে যিখিনি কৰিছে সেইখিনি মানে মই যিখিনি কৰিছো মোৰ আৰু নিজৰ কিন্তু আগ্ৰহটো লাগিব, নিজৰ ইণ্টাৰেষ্টৰ কাৰণে মই আৰু কিছুমান মই বস্তুটো মই কৰিব নলগাখিনিও মানে কৰি আছো বৰ্তমানলৈকে। আৰু সকলো মানুহৰ সফলতাৰ আঁৰত এগৰাকী নাৰী জড়িত হৈ থাকে। আপোনাৰ ক্ষেত্ৰত আপুনি সেই অধিকাৰটো কাক দিব বিচাৰে? নিশ্চয় মোৰ অৰ্ধাংগিনীকে দিব লাগিব। হয়, আপোনাৰ মিছেছৰ লগত আমি চিনাকি হ'ব বিচাৰিম, তেখেতৰ সৈতে আমি কথা পাতিম। যিহেতুকে আপোনাক সম্পূৰ্ণ সহযোগ কৰি আছে, তেখেতৰ সৈতেও আমি চিনাকি হ'ম বাৰু। নমস্কাৰ, আপুনি এখেতৰ মিছেছ হয়। আপোনাৰ অনুপ্ৰেৰণাতে হয়তো এখেতে ইমান দূৰ আগুৱাবলৈ সক্ষম হৈছে। আপুনি কি কয়, এখেতৰ সৈতে জড়িত হৈ এখেতৰ সৈতে আপুনি সংগ দি আপুনি কেনেকুৱা পাইছে আপোনাৰ জীৱন? মই ভালেই পাইছোঁ, মই বিৰাটেই ভাল পাইছোঁ। মই ভাল পাওঁ মানে আৰু আগুৱাই যাওক তেওঁ, মই সেইটোৱে আশা কৰোঁ। মানে তেওঁ হেৰি কৰিলে উন্নতি হ'লে ময়ে ভাল পাওঁ, তেনেকুৱা আৰু যিমানটো পাৰোঁ সিমানটো চেষ্টা কৰিছোঁ আৰু। হয়, আপোনালোকৰ বৈবাহিক জীৱনত কেতিয়াবা এনেকুৱা ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিলে নেকি? কেতিয়াবা মতানৈক্য এনেকুৱা হৈছিলে নেকি? এই দিশত এওঁ যিটো লাইনত জড়িত হৈ আছে, এই লাইনটোত আপোনাৰ কেতিয়াবা অনীহা আহিছিলে নেকি? নাই নাই নাই, এইটোত নাহে। মই বিৰাটেই ভাল পাওঁ। মই নিজে যদিও গান নাগাওঁ, মই গান গাব নাজানো, কিন্তু মই গানটো খুবেই ভাল পাওঁ। আৰু মানে প্ৰথমতে মই তেওঁক জানো যে তেওঁ গান গায় বুলি, যেতিয়া আমাৰ বিয়া হোৱা নাই, বিয়াৰ আগত। তাৰপিছত তেওঁ গান গায় বুলি যেতিয়া মানে ক'লে, মই খুবেই ভাল পাইছো। আৰু মই সেই হিচাপে মই তেওঁৰ লগত বিয়া হৈছো। আৰু সেইটো হিচাপত কোনো মানে হেৰি নাই আৰু। আপোনালোকৰ লাভ মেৰেজ হৈছিলে নে? লাভ মেৰেজ। এনে আপুনি কি কৰে? মই পাৰ্লাৰৰ কাম কৰোঁ। পাৰ্লাৰৰ কাম। মই বিউটিচিয়ান।
আপোনাৰো কিছু বিদ্যা আছে তেনেহ'লে সৰু সুৰাকে অলপ অলপ আৰু এওঁক মানে আগুৱাই নিয়াত আপোনাৰ আৰু কিমানখিনি আপুনি এওঁক মানে ছাপোৰ্ট দি পেলাই কিমান আগুৱাই যোৱাটো বিচাৰে আপোনাৰ ফালৰ পৰা মইতো বহুতেই বিচাৰোঁ আৰু তেওঁ অলপ জনপ্ৰিয় হওক মানে কি আৰু চবৰে এটা সপোন থাকে ন মানে নিজৰ মানুহজন আগুৱাই যাওক বা কিবা এটা কৰি দেখাওক মই সেইটো ক্ষেত্ৰত ময়ো মানে আগবঢ়াই নিব বিচাৰোঁ আৰু তেওঁ যাতে আগুৱাই যাওক তেওঁ সপোনবোৰ যাতে সফল হওক মোৰ সেইটোৱে কামনা আপুনি নিশ্চয় সৌভাগ্যৱান আপোনাৰ মিছেছে ইমানখিনি ব্যক্তি বুলি মই ভাবোঁ নেকি যিটো আপোনাৰ বাবে সদায় স্মৰণীয় স্মৰণীয় কথাটো মই আজি বহুত দিনৰ আগৰ বহুত বছৰ কথাটো মানে মনত পৰিছে মোৰ মই তেতিয়া থিয়েটাৰত মানে মই মানে হেৰি হৈছিলে গৈছিল থিয়েটাৰত গৈছিলোঁ 3 বছৰৰ কাৰণে থিয়েটাৰত যাওঁতে মোৰ এবাৰ কি হ'ল মই মানে গান গাওঁ যদিও মানে থিয়েটাৰত মই অভিনেতা হিচাপে গৈছিলোঁ তাৰপিছত যোৱাৰ পিছত যেতিয়া অভিনয়ৰ কৰি আছো মাজতে মানে গায়ক মানে আমাৰ থিয়েটাৰৰ যিজন গায়ক আছিলে গায়কজন মানে কিবা দেউতাকৰ অসুখ হ'ল তেওঁ মানে আহিব নোৱাৰিলে তাৰপিছত মানে মই অলপ অলপ গান গাওঁ বুলি জানে গতিকে মোক যেনেকে ধৰিলে তেওঁলোকে মানে মই গোটেই এই মোটামুটি 4-5 মাহ মান নেকি 4-5 মাহ মান মই চলাই দিব লগা হ'ল মানে একদিনত গোটেই সেই নাটকখন যিখিনি যিমান বস্তু এতিয়া নাটিকা নাই তেতিয়া নাটিকা মানে মানে নাটকৰ গান গোটেইখিনি এভৰিথিং মানে কৰিব লগা কিন্তু মই একদিনত যিখিনি পাৰিছো পিছদিনা মোক মানে ৰাইজেও মোক মানে যিখিনি মানে মোক উৎসাহ দিছে কৈছে কোন গায়ক আছিলে এজন বৰ ধুনীয়া লাগিল বৰ ভাল লাগিছে কোনে ইমান ধুনীয়াকৈ গাইছে সেইখিনি বস্তু মোৰ এতিয়াও মনত আছে মই সেইকাৰণে কৈছো আৰু এটা মোৰ মনত আছে আৰু এটা বস্তু মই এইটো মানে একদম মোৰ একদম হৃদয় চুই যোৱা বস্তু আৰু এটা মই যেতিয়া নাটকৰ কথা কৈছো গানৰ কথা মই অফিচত হেৰি কৰিম বাৰু যে ক'বলৈ নাটকখন যেতিয়া এখন নাটক মই আছিলে মাজনিশাৰ ধুমুহা মাজনিশাৰ ধুমুহা নাটকখন মই এটা মানে হেৰি কেৰেক্টাৰ এটা টাইপ কেৰেক্টাৰ এটা কৰিছিলো মানে এনেকে থাকিব লাগে সেই কেৰেক্টাৰ এটা কৰিছিলো মানে মই যেতিয়া নাটকখন শেষ হোৱাৰ পিছত আমি এখন স্কুলত মানে আমাক এটা হেৰি দিছে মানে তাৰে যিজন প্ৰিন্সিপাল স্কুলৰ প্ৰিন্সিপাল মানে মেডাম আৰু মেডামে যাই পেলাই কোনে এইটো ৰোল কৰিছিলেনো তেতিয়া মোক কৈছে যতীন তোমাক মাতিছে এনেকে ক'লে তাৰপিছত মই গৈ পেলাই মোৰ বাইদেউ মাতিছিল নেকি ৰাম মোক ধৰি পেলাই এনেকে কান্দিছে নহয় মোৰো বেয়া লাগি গৈছে কথাটো মোৰো অলপমান হেৰি লাগিছে এনেকে কান্দিছে নহয় মোৰ ইমান বেয়া লাগিছে মোৰো চকু পানী ওলাই গ'ল মানে মনত পৰিছে বস্তুটো এইটো যিটো মানে হেৰি হৈছিলে সেইটো মোৰ বিৰাট স্মৰণীয় কথা এই দুটা বস্তু মোক মানে মোৰ মনত মানে আছে আৰু ভাল আপোনাৰ সৈতে আমি কথা পাতিম এইখিনিতে লৈ লৈছোঁ আমি এতিয়া চমু বাণিজ্যিক বিৰতিৰ পাছত আমি পুনৰ উভতিম আমাৰ এই বিশেষ অনুষ্ঠান প্ৰতিভাৰ সন্ধানলৈ क्या कर रहा है टिकट बुक कर रहा हूँ हाँ मैं जा रहा है छुट्टी पे जा रहा हूँ डिब्रूगढ़ नाइस कोई है वहां पे नहीं तो फिर क्यों जा रहा है यार वो 811 पे बहुत अच्छी प्राइस की टिकट मिल रही थी तो मैंने खरीद ली Great deals on flight tickets with 811. Shop, pay, bank, live. जय कामेशी चामुंडे जय भूतपहारिणी जय सर्वकटी देवी रामेश्वरी नमस्तुते বিৰতিৰ পিছত পুনৰ উভতিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান এই প্ৰতিভাৰ সন্ধানলৈ আপুনি যিহেতু অভিনয়ৰ কথা ক'লে বিশেষ মুহূৰ্ত আপোনাৰ থিয়েটাৰত গৈ যিহেতু আপুনি অভিনয় কৰে গতিকে আপোনাৰ অভিনয়ৰ কিছু সংলাপ আমি শুনিব বিচাৰিম আৰু আমাৰ ৰাইজৰ উপকৃত হ'ব আপুনি যদি দুই এটা সংলাপ আমাক কৈ দিয়ে সংলাপ ক'ব লাগিলে মানে মই প্ৰথম থিয়েটাৰ শংকৰ মাধৱ থিয়েটাৰত আছিলোঁ মোক মানে কি থিয়েটাৰখনৰ পৰা এজন মানুহৰ নাম ল'ব লাগিব
মনোৰঞ্জন কলিতা তেখেতে মানে মোৰ বহুত ইচ্ছা আছিলে থিয়েটাৰত যোৱাৰ হয় তাৰপিছত মই মানে ক'লোঁ আৰু তেওঁ আমাক মানে মাজে মাজে নাটকবিলাক হেৰি কৰে তেওঁ ক'লে কি তুমি থিয়েটাৰত যাবা নেকি মোৰতো যোৱাৰ মন আছে কৈছে এখন থিয়েটাৰ আছে নগেননাথ ছাৰে তোমাক হেৰি কৰিব তুমি যাবা নগেননাথ ছাৰে মানে তেওঁ চিনাকি কৰি দিছিল নগেননাথ ছাৰৰ লগত শংকৰ মাধৱ থিয়েটাৰত গ'লোঁ শংকৰ মাধৱ থিয়েটাৰত গৈ প্ৰথম ভালে লাগিলে মানে প্ৰথম যিখন নাটক স্বামী থাকি বিধৱা নাটক এখন আমাক হেৰি কৰিছিলে নাটকখনৰ মোক মানে মেইন কেৰেক্টাৰটো দিলে মানে মই পথাৰত গৰু চাৰিব লাগে এনেকুৱা ধৰণৰ আৰু জানিব মানে ৰাইজে বস্তু মানে মনত আছে চাগে এতিয়াও নাটকখনৰ মানে ইমান ধুনীয়া নাটকখনৰ মানে সংলাপবিলাক মানে খুব ভাল লাগিছিলে মোৰ এটা সংলাপ এটা মনত পৰিছে এইখন নাটকৰে এটা গৰখীয়া ল'ৰাটো মানে মানে পথাৰত চবৰে গৰু চাৰে এখন গাঁৱৰ সি মানে গৰখীয়া আৰু চবৰে গৰু চাৰে পাল পাতি আজি কাবাৰ এনেকুৱা তাৰপিছত মানে সেই ল'ৰাটোৱে আকৌ এই মানে মাষ্টৰৰ ছোৱালী এজনীক মানে ভাল পাইছিলে আৰু ভাল পোৱাৰ পিছত মাষ্টৰৰ ছোৱালীজনী আকৌ তাৰ তাত বিয়া দি দিলে মানে তাৰ ফৰেষ্ট ৰেঞ্জাৰ এজনৰ লগত বিয়া দি দিলে বিয়াৰ পিছৰ ঘটনাটো এনেকুৱা ধৰণৰ মোৰ কেৰেক্টাৰটো গোলাপ আছিলে গোলাপ কেৰেক্টাৰ আছিলে আৰু ছোৱালীজনী ৰংদৈ আছিলে সেইটো কৈছে মানে কাহিনীটো সেইকাৰণে ক'ব লগা হৈছে তই হয়তো ভাবিছ বুবকাই ৰংদৈ গুচি যোৱাৰ বাবে মই দুখ কৰিছোঁ নাই বুবকাই মই দুখ কৰা নাই মই মাত্ৰ চিন্তা কৰিছোঁ সেই বীৰেণ মাষ্টৰৰ কথা বীৰেণ মাষ্টৰ যদি মই মাষ্টৰৰ ল'ৰা হ'লোহেঁতেন যদি মোৰ সুন্দৰ অট্টালিকা থাকিলহেঁতেন যদি মোৰ ধন টকা পইচা থাকিলহেঁতেন তেতিয়া ৰংদৈ মোৰ কাষৰ পৰাটো কেতিয়াও আঁতৰি যাব নোৱাৰিলেহেঁতেন বুবকাই জানো বুবকাই এয়া বান্ধোন আমাৰ সমাজৰ এয়াই বান্ধোন যে ধনীসকলে দুখীয়াৰ বিৰুদ্ধে সঁচা কথা ক'বলৈ ভয় কৰে সঁচা সুন্দৰ ভাল লাগিলে এনেকুৱা প্ৰতিভা প্ৰতিটো অঞ্চলতে আছে এনেকুৱা প্ৰতিভা বিচাৰি আমি প্ৰতি সপ্তাহে আহোঁ আপোনালোকৰ মাজত আৰু আজি আমাৰ মাজত উপস্থিত আছে যতীন ৰজত তেখেতৰ সৈতে আমি কথা পাতি আছোঁ আৰু তেখেতৰ সংলাপো আমি শুনিলোঁ গতিকে এইবাৰ আমি তেখেতৰ কণ্ঠৰ তেওঁ নিজে লিখা এতিয়া আমি সংগীত শুনিব বিচাৰিম মই গানটো ভিডিঅ' হৈ গ'ল বাৰু তথাপি মই গানটো গাইছোঁ খাবি তেতলি খালে হাগা হ'ব দাঁত নাপাবি খাবি তেতলি নাখাবি তেতলি খালে হাগা হ'ব দাঁত নাপাবি পিদি পাৰাক কৈ ঘূৰি নাচাবি মই চুচুক চামাক কৈ নাহিবি মোৰে কাষলৈ কোনোবাই দেখিলে জোকাব শিকানে কথাবোৰ ওলাব তাকে ভাবি লাগিছে ভয় লাজে ভয়ে মৰিছো মই আম খাবি জাম খাবি তেতলি নাখাবি তেতলি খালে হাগা হ'ব দাঁত নাপাবি আম খাবি জাম খাবি তেতলি নাখাবি তেতলি খালে হাগা হ'ব দাঁত নাপাবি এনেকুৱা আৰু এইখিনিতে এটা কল আহিছে কলটো লৈ লৈছোঁ পোনপ্ৰথমে হেল্ল' কোনে ক'লে আৰু ক'ৰ পৰা ক'লে হেল্ল' মই মামনি কলিতাই কৈছোঁ হয় কোনে ক'লে হেল্ল' মই তেজপুৰৰ পৰা ক'ৰ পৰা ক'লে হয় কওক মই যতীন ৰজতৰ পৰা এটা গান শুনিব বিচাৰিছোঁ যতীন ৰজতৰ পৰা গান শুনিব বিচাৰিছে হয় আপুনি ক'ৰ পৰা কোৱা বুলি ক'লে মই তেজপুৰৰ পৰা কৈছোঁ তেজপুৰৰ পৰা হয় আপুনি কি গীত শুনিব বিচাৰিছে কওকচোন মই তেওঁৰ পৰা ঔ তৰা গানটো শুনিব বিচাৰিছোঁ ঔ তৰা গীতটি শুনিব বিচাৰিছে ন হয় হয় আপোনাৰ পৰা ঔ তৰা গীতটি শুনিব বিচাৰিছে তেজপুৰৰ পৰা কোনোবাই ফোন কৰিছে ঠিক আছে বাৰু আমাৰ অনুষ্ঠানটি চাই আছে আৰু তেওঁ শুনিব বিচাৰিছে আমাৰ এই অনুষ্ঠানটিত আপোনাৰ কণ্ঠৰ গীত গানটো লিখিছিলে অজিত ৰাজবংশীয়ে লিখিছে আৰু মোৰ দেশৰ বজা গানটো মই এটা কৰিছিলোঁ সেইটো লিখিছিলে আৰু মই টিউন কৰিছিলোঁ কিন্তু গানটো
তৰা অভিমানেৰা মৰি যাবলে মন যায় ও তৰা মৰি যাবলে মন যায় ও তৰা মৰি যাবলে মন যায় মই মৰি মৰি জীয়াই আছো তোমাকে লৈ মই সপোন দেখো মই মৰি মৰি মই জীয়াই আছো তোমাকে লৈ মই সপোন দেখো মই সাজিমে এখনি ঘৰ লখিমী বাগৰৰ সকলোৰে আদৰৰ সোণাতীয়ে উমলি বতাহ ও তৰা সোণাতীয়ে উমলি বতাহ ও তৰা কিনো ৰূপ ধৰা অভিমানেৰা মৰি যাবলে মন যায় ও তৰা মৰি যাবলে মন যায় ও তৰা মৰি যাবলে মন যায় সুন্দৰ পিছে নিশ্চয় মোৰ লগত এই গানটোৰ আৰু মই মানে ছোৱালী লেডিজ ভইচ এটা আছিলে পুলমা বিশ্বাস বেংগলী ছোৱালী হয় তাই তথাপিও আমাৰ অসমীয়া হেৰিৰ লগত মানে বিয়া হৈছে তাই গানটো গাইছে বহুত ধুনীয়াকৈ গাইছে মই সেইকাৰণে ভাল লাগিছে তাইৰ নামটো সেইকাৰণে ক'লো এইখিনিতে আৰু এটা কল লৈ লৈছো কোনে কৈছে কৰ পৰা কৈছে গুৱাহাটী উলুবাৰীৰ পৰা কৈছো মই যতীন দাদাৰ যিকোনো গান শুনিব বিচাৰিছো যিকোনো এটি গান শুনিব বিচাৰিছে ঠিক আছে বাৰু আমি তেখেতৰ ওচৰলৈ গৈছো তেখেতে নিশ্চয় আপোনাৰ যেটো ইচ্ছা সেইটো পূৰণ কৰিবলৈ চেষ্টা কৰিব হয় উলুবাৰীৰ পৰা ফোন কৰিছে কোনোবাই আপোনাৰ কণ্ঠৰ যিকোনো এটি গীত শুনিব বিচাৰিছে মই আমাৰ এখন মই ব্ৰজগোপাল বুলি এখন লোকগীতৰ এলবাম এটা ওলাইছিলে সতীন কলিতাই প্ৰযোজনা কৰিছিলে হয় আৰু গানকেইটা গোটেইকেইটা টিউন মইহে কৰিছিলো বুলি ক'ব পাৰি আৰু মোৰ লগত বাইদেউ মোৰ শ্ৰদ্ধাৰ অনিমা চৌধুৰী বাইদেউ আৰু প্ৰণীতা বাইদেৱে গাইছিলে তাৰে এটি গীত গাইছে বাৰু অকমান গাইছো অকমান গাই দিলে হ'ব ব্ৰজধামে বংশী বজা ব্ৰজৰে গোপাল বৃন্দাবনে ধেনু চৰাই নন্দেৰ দুলাল বৃন্দাবনে ধেনু চৰাই কণ্ঠত আমি গীত শুনিলো আপোনাৰ অভিনয় সোৱাদ ল'লো ইয়াৰ পিছতো আপুনি কি কৰে আমি সেই বিষয়ে জানিব বিচাৰিছোঁ মই এনে পেচা মোৰ এজেঞ্চি আজিকালি অকণমান হেৰি হৈছে আগতে মানে আগতে এজেণ্ট বুলি ক'লে মানুহে দূৰৰ কথাই এতিয়া মানুহে অকণমান নৃত্যক মানে বুজা হৈছে সেইকাৰণে মানে এতিয়া বেছি প্ৰব্লেম নহয় এতিয়া অকণমান হেৰি হৈছে মানুহবিলাকৰ মানে যিটো LIC এজেণ্টৰ প্ৰতি যিটো ধাৰণা আছিলে অকণমান কমিছে এতিয়া আগতকৈ বহুত ভাল হৈছে মোটামুটি ভালেই হৈছে এইটো সেইটো কৰি আছোঁ তাৰপিছত আৰু গানৰ এইখিনি আৰু নিজৰ মানে হেৰি কাৰণে গানটো মানে মই একদম যদিও একদম ফুল্লি প্ৰফেশ্যনেল হিচাপে লোৱা নাই যদিও ষ্ট্ৰাগলটো কৰিছোঁ সৰু মানে বহুতেই মই কৈছোঁ আপোনাক আগতে সৰুৰ পৰাই মই বহুত ষ্ট্ৰাগল কৰিলোঁ গানৰ ক্ষেত্ৰত কিন্তু মানে কি ক'ম নিজৰ ভাগ্যও লাগিব আৰু কি হয়তো কিবা কিবি মানুহে মানে পোৱা নাই চাগে মোৰ পৰা সেইকাৰণে হ'ব পাৰে নাজানো কি হয় পিছত মই কৰি আছোঁ যিখিনি কৰিব লাগে হয় আমিও এইটোৱে বিচাৰোঁ আপোনাৰ নিচিনা প্ৰতিভা এইদৰে লুপ্ত হৈ থাকিব নালাগে আপোনাৰ যিখিনি প্ৰতিভা আছে
গোটেই অসমবাসী আপোনাৰ প্ৰতিভা যাতে চাব পাৰে, দেখিব পাৰে, আপোনাক বুজিব পাৰে, আমি তাৰে কামনা কৰোঁ। আৰু গোটেই অসমবাসী ৰাইজকে আমি এটাই অনুৰোধ কৰিছোঁ যে এনেকুৱা প্ৰতিভাবোৰ আপোনালোকে আঁকোৱালি লওক, আপোনালোকে চিনাক্ত কৰি লওক, যে এনেকুৱা প্ৰতিভাবোৰ লুপ্ত হৈ নাযায়। এনেকুৱা বহু ধৰণৰ বহুতো অঞ্চলত এনেকুৱা প্ৰতিভা লুকাই আছে আৰু এনেকুৱা প্ৰতিভাবোৰ বিচাৰি আমি ঘূৰি ফুৰোঁ অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে। আজি আমি উপস্থিত হ'লোঁ এওঁৰ ওচৰত, এওঁৰ যতীন ৰজত এওঁৰ নাম, আৰু এওঁৰ যিখিনি প্ৰতিভা আছে আমি সকলো আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ আৰু এখেতে সুন্দৰভাৱে তেওঁৰ প্ৰতিভাখিনি আমাৰ ওচৰত উপস্থাপন কৰিলে আৰু আপোনালোকে দেখিলে। গতিকে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আপুনি বহুদূৰ আগুৱাই যাব বুলি আমি আশা কৰিছোঁ আৰু অসমবাসী ৰাইজে অতি সোনকালে আপোনাক আঁকোৱালি ল'ব। আৰু আমাৰ বিশেষ সময়ো শেষ হৈ আহিছে, গতিকে আজিৰ এই অনুষ্ঠানটিৰ পৰা, এই প্ৰতিভাৰ সন্ধানৰ পৰা মই লক্ষণ চন্দ্ৰ দাসে ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।